Hello guys, welcome to my YouTube channel assamese.com YouTube channel. স্বাগতম জনাইছো বন্ধুসকল আজিলৈ আইছো পাৰ্ট 9 যদি আগৰ ভিডিও চোৱা নাই তেনেহলে এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাত গৈ চাব পাৰে আৰু যদি বন্ধুসকল টেলিগ্ৰামত যদি জয়েন হ'ব বিচাৰে তেনেহলে টেলিগ্ৰামৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে চ্যানেল এই টেলিগ্ৰাম চ্যানেল গৈ পিনে আপোনালোকে জয়েন হ'ব পাৰে তাত আমি PDF আৰু নতুন কিছুমান ভিডিও আহিলে তাত আপলোড দিওঁ সো বন্ধুসকল পলম নকৰাকৈ এতিয়া আহোঁ ভিডিওটোলৈ So first question আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল বন্ধুসকল most important question ইয়াৰ আনসাৰ হ'ব অপচন বি 600 বছৰ so next question আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কোন চনত স্থাপিত হৈছিল আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত কোন চনত স্থাপিত হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ 1253 চনত So most important question ekon dhoroner question exam ahi thoka dekha jay so next question জয়দল জয়াগৰ পুখুৰী কোনজন আহোম চকৰীয়ে নিৰ্মাণ কৰিছিল জয়দল জয়াগৰ পুখুৰী কোনজন আহোম চকৰীয়ে নিৰ্মাণ কৰিছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি চকৰী ৰুদ্ৰসিংহই জয়াগৰ জয়দল নিৰ্মাণ কৰিছিল so next question আহোম আৰু মোগলৰ সকলৰ শেষ ৰণখন কোন চনত হৈছিল আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ 1682 চনত 1682 চনত আহোম আৰু মোগলৰ মাজত শেষ ৰণখন হৈছিল সো নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি চুহুংমুঙে আহোম ৰজাই চুহুংমুঙৰ দিনত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল সো নেক্সট কোৱেশ্চন কোন ৰজাৰ দিনত গোহাঁই কমলালী সজোৱা হৈছিল কোন ৰজাৰ দিনত কমলালী সজোৱা হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰ অপচন বি নৰনাৰায়ণ দিনত সো নেক্সট কোৱেশ্চন অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল অপচন এ 1985 চনত সো নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে অপচন বি পাতালপুৰী হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস সো নেক্সট কোৱেশ্চন কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি 1960 চনত কিন্তু কিছুমানে 1961 বুলি কয় মই 1960 চন পাইছো সো ইয়াৰ ৰাইট এনসাৰ হ'ব 1960 চন সো নেক্সট কোৱেশ্চন আহোমসকলে কেতিয়া অসমলৈ আহিছিল আহোমসকলে কেতিয়া অসমলৈ আহিছিল বন্ধুসকল most important question নকৰানো question এক্সামত আহি থকা দেখা যায় আহোমসকলে কেতিয়া অসমলৈ আহিছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন এ 1228 চনত সো নেক্সট কোৱেশ্চন অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন ঘ বোকাজানত বিলাতী মাটিৰ কাৰখানা আছে সো নেক্সট কোৱেশ্চন এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম হৈছে অপচন ক ভোগেশ্বৰ বৰুৱা সো নেক্সট কোৱেশ্চন কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন গ হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া অঞ্চল সো নেক্সট কোৱেশ্চন অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম হৈছে অপচন গ শিৱসাগৰ সো নেক্সট কোৱেশ্চন 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম খাৰুতেল আৱিষ্কাৰ হৈছিল most important question 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম খাৰুতেল আৱিষ্কাৰ হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন খ ডিগবৈ সো নেক্সট কোৱেশ্চন অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন বি 1985 চনত অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ স্থাপন হৈছিল সো নেক্সট কোৱেশ্চন অসমলৈ ইংৰাজসকল কেতিয়া আহিছিল বন্ধুসকল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন ঘ 1765 চনত অসমলৈ ইংৰাজসকল আহিছিল সো নেক্সট কুৱেশ্যন এনেধৰণৰ কুৱেশ্যন আহি থকা দেখা যায় এক্সামত কিমান চনত কৰ্মতা বৰুৱা শ্বহীদ হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন গ 1942 চনত কৰ্মতা শ্বহীদ হৈছিল সো নেক্সট কুৱেশ্যন মিৰ জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল বন্ধুসকল এনেধৰণৰ কুৱেশ্যন এক্সামত আহি থকা দেখা যায় সো ভালদৰে আপোনালোকে পঢ়াটো ভাল হয়
মিৰ্জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন খ 1662 খ্ৰীষ্টাব্দত 1662 খ্ৰীষ্টাব্দত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল আৰু বন্ধুসকল আজি শেষৰটো কুৱেশ্যন হৈছে পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন খ ব্ৰহ্মপালে পাল বংশ প্ৰতিষ্ঠা কৰিছিল আৰু বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি টেলিগ্ৰামত জইন হোৱা নাই এতিয়ালৈকে তাত গৈ ডিছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে তাত গৈ জইন হ'ব পাৰে আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট বক্সত জনাব আৰু আকৌ আহিম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই জয় অসম।